Hello everyone, welcome to our kitchen. মই আশা কৰিছো সকলোৱে ঘৰত আছে, লকডাউনত আৰু সেফ আছে। আজি মই এটা কুইক ইনস্ট্যান্ট চিকেন বিৰিয়ানী ৰেচিপি এটা শেয়াৰ কৰিব ওলাইছো, যোনটো আপোনালোকে একদম কম ইনগ্ৰেডিয়েন্টছ পৰা বনাব পাৰে প্ৰেছাৰ কুকাৰত। আহকচোন চাও আমি কেনেকৈ এই ইজি আৰু টেষ্টি ৰেচিপিটো বনাব পাৰো। চিকেন বিৰিয়ানী বনাবৰ কাৰণে আমাক লাগিব জিৰা মছলা, ধনিয়া মছলা, হলদি, गरम मसाला, चिकन मसाला, बिरयानी मसाला, तेजपात, गोटा जीरा, दालचीनी, कचौरी मेथी নহলে ধনিয়া, নিমখ, দুটা বিলাহী, ৰসুন আদা পেষ্ট, 4 চামুচ ৰিফাইন্ড তেল, গৰু ঘিউ, গাখীৰ, এটা ডাঙৰ পিয়াজ, দুটা মিডিয়াম সাইজ আলু আৰু 8টা চিকেন পিস। মই চাউল 2 কাপ লৈছো। আপোনালোকে জহা, বাসমতি বা যিকোনো চাউল ল'ব পাৰে। চাউলখিনি মই ভালদৰে ধুই লোৱাৰ পাছত 10 মিনিটৰ কাৰণে পানীত তিয়াই থৈছিলো। 10 মিনিটৰ পাছত মই চাউলখিনি পানী যাবলৈ খৰাহিত ঢালি ললো। চিকেন বিৰিয়ানী বনাবৰ কাৰণে প্ৰথমতে আমি চিকেনখিনি বইল কৰি ল'ব লাগিব 15-20 মিনিটৰ কাৰণে। চিকেনখিনি সসপেনত উতলিবলৈ দিলো আৰু 1 চামুচ নিমখ দি দিলো। চিকেনখিনি বেছি সিজাব নালাগে, 70% মান সিজালে হৈ যাব। আৰু চিকেন স্টকখিনি চিকেনটো বইল হৈ যোৱাৰ পাছত পেলাই নিদিব, কাৰণ সেইখিনি আমাৰ পাছত কামত আহিব। এয়া চাও, চিকেনখিনি এনেদৰে বইল কৰি ললো। এতিয়া গেছটো অন কৰি কুকাৰটো পাতি লোৱাৰ পিছত অলপ গৰম হলে ৰিফাইন্ড তেলখিনি দি দিব। তেলখিনি গৰম হোৱাৰ পিছত আলুখিনি ৰঙা হোৱাকে ফ্ৰাই কৰি ল'ব, তেতিয়া দেখাত ভাল লাগে। এয়া চাওক, আলুখিনি ৰঙা হোৱাকে ভজাৰ পিছত মই নমাই ললো। এতিয়া তেলত প্ৰথমতে গোটা জিৰা দিব, তাৰ পিছত তেজপাত আৰু দালচিনি দি দিব। ইলাচি বা লংও দিব পাৰে। গেছটো মিডিয়াম ফ্লেমতে ৰাখিব। জিৰা মছলাৰ ভজাৰ গোন্ধ আহিলে পিয়াজখিনি দি দিব আৰু ভালকে 1 মিনিটৰ কাৰণে ভাজি ল'ব, যেতিয়ালৈকে পিয়াজখিনি সফট হৈ নাযায়। পিয়াজখিনি দিয়াৰ পাছত ৰসুন আদা পেষ্টখিনি দি দিব আৰু আকৌ ভালদৰে ভাজি ল'ব, যেতিয়ালৈকে সেই ৰসুন আদা গোন্ধটো নাহে। এতিয়া কাটি থোৱা বিলাহীখিনি দি দিব আৰু ভালকে 2 মিনিটৰ কাৰণে ভাজি ল'ব। বিলাহীখিনি অলপ ভাজি লোৱাৰ পিছত হালদি 1 চামুচ দি দিব আৰু 30 ছেকেণ্ডৰ কাৰণে ভাজি ল'ব। এতিয়া বাকি মছলাখিনি দি দিব, যোনখিনি আপুনি ৰেডি কৰি লৈছিলে। তাৰ পাছত ভালকে আকৌ ভাজি ল'ব। এতিয়া ভাজি থোৱা আলুখিনি দি দিব আৰু ভালদৰে মিক্স কৰি ল'ব। এতিয়া বইল কৰি থোৱা চিকেনখিনি দি দিব আৰু ভালদৰে ভাজি ল'ব আৰু অলপ সাৱধানে মিক্স কৰিব, যাতে চিকেনখিনি ভাঙি নাযায়, যিহেতু চিকেনখিনি অলৰেডি 70% সিজোৱা আছে। চিকেনখিনি ভাজি লোৱা পাছত এতিয়া তিয়াই থোৱা চাউলখিনি দি দিব আৰু 10 মিনিটৰ কাৰণে ভালদৰে ভাজি ল'ব। চাউলখিনি ভাজি লোৱাৰ পাছত এতিয়া অলপ অলপকে আধা বাটিমান গাখীৰ দিব। গাখীৰ দিলে বিৰিয়ানীখিনি সফট হৈ যাব। গোটেইখিনি ভালদৰে ভাজি লোৱা পাছত সেই ৰাখি থোৱা চিকেন ষ্টকখিনি দি দিব
পানীখিনি উতলাৰ পাছত মই 1.5 চামুচ নিমখ দিলো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে চিকেন ষ্টকখিনি নিজৰ চাউলৰ জোখেৰে দিব যদি 2 কাপ চাউল লয় তেতিয়া 1.5 কাপ পানী দিব এতিয়া 1 চামুচ ঘিউ দি দিব আৰু কচুৰি মেথি বা ধনিয়া দি দিব মোৰ ওচৰত ধনিয়া নাছিলে সেই কাৰণে মই কচুৰি মেথিটো দি দিলো এতিয়া গ্যাসটো মিডিয়াম ফ্লেমত ৰাখি কুকাৰটো বন্ধ কৰি দিব আৰু দুটা হুইচেলৰ পাছত গ্যাসটো অফ কৰি দিব যেতিয়ালৈকে কুকাৰৰ পৰা ভালদৰে গ্যাসখিনি ওলাই নাযায় তেতিয়ালৈকে কুকাৰৰ ঢাকন নুখুলিব গ্যাসখিনি সম্পূৰ্ণকৈ ওলাই যোৱাৰ পিছত কুকাৰ খুলি ল'ব পাৰিব আৰু এনজয় কৰক গৰম গৰম চিকেন বিৰিয়ানী এই ৰেচিপিটো বেচেলৰ আৰু হোষ্টেলত থকা ষ্টুডেন্টছৰ কাৰণে বেছি ভাল হ'ব যোনটো সহজতে পোৱা ইনগ্ৰেডিয়েন্টছৰ পৰা বনাব পাৰিব মই আশা কৰিছো আপোনালোকে আমাৰ এই ৰেচিপিটো ভাল পালে আৰু লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ